Hello, welcome back to my channel. My dear students, I hope you all are well. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, প্ৰথমতে মই ক'ম তোমালোক সকলোৱে ভালে কুশলে থাকিবা যিহেতু আমি এটা খুব ভয়ানক পৰিস্থিতিত আমি অতিবাহিত কৰি আছো। আজি আমি বহুত দিন হ'ল আমি ঘৰতে আবদ্ধ হৈ আছো যেহেতু আমাৰ সিচুৱেশ্যনটো খুবেই ভয়ানক। গতিকে তোমালোক সকলোৱে তোমালোকক সেইখিনি নিজকে কেয়াৰত ৰাখিবা, সেইখিনি সুস্থ থাকিবা, ভালে থাকিবা, সেইটোৱেই কামনা কৰোঁ। গতিকে আজি মই তোমালোকক পুনৰবাৰ আকৌ মই তোমালোকৰ মাজলৈ আহিছোঁ আৰু তোমালোকক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে এটা নতুন লেচন পঢ়াবলৈ গৈ আছোঁ, নতুন লেচন এটা বুজাবলৈ গৈ আছোঁ। আৰু আজিৰ এই লেচনটো তোমালোকে সকলোৱে প্ৰত্যক্ষ কৰিব পাৰিছা। লেচনটোৰ নাম হৈছে ফ্ল'ৰেন্স নাইটিংগেল। লেচন নম্বৰ 4, লেচনটোৰ নাম ফ্ল'ৰেন্স নাইটিংগেল। এই ফ্ল'ৰেন্স নাইটিংগেল শব্দৰ অৰ্থ কি বা ফ্ল'ৰেন্স নাইটিংগেল বুলি ক'লে কি বুজি পোৱা? ফ্ল'ৰেন্স নাইটিংগেল হৈছে এজনী ছোৱালীৰ নাম, এজনী তিৰোতা হয়। এই ফ্ল'ৰেন্স শব্দৰ অৰ্থ আকৌ এখন জেগাৰ নাম, এখন ঠাইৰ নাম। যেই এখন ঠাইৰ নামৰ সৈতেই ছোৱালীজনীৰ নাম ৰাখিছিল কি ফ্ল'ৰেন্স নাইটিংগেল। এতিয়া চোৱা পাঠটোত কি কৈছে। এই পাঠটোত আমাক কৈছে Florence Nightingale was born on 12 May 1820 in Florence, Tuscany, Italy. যে ইটালীৰ টুস্কেনিৰ ফ্ল'ৰেন্সত 1820 চনৰ 12 মে' তাৰিখে এই ফ্ল'ৰেন্স নাইটিংগেল নামৰ ছোৱালীজনীৰ বা তিৰোতাজনীৰ জন্ম হৈছিল। তাৰপিছত চোৱা কৈছে though she was born in Italy, she was brought up in the UK. যদিও তাইৰ জন্ম ক'ত হৈছিল ইটালীত হৈছিল, কিন্তু she was brought up, তাই ডাঙৰ দীঘল হৈছিল ক'ত in the UK, যে যুক্তৰাজ্যত তাই ডাঙৰ দীঘল হৈছিল। she was named after the city of her birth, যে তাইৰ জন্মৰ পিছত তাইৰ চিটিৰ নামৰ সৈতে তাইৰ নাম ৰাখিছিল ফ্ল'ৰেন্স। her elder sister Frances Parthenope had similarly been named after her place of birth, Parthenope, যে তাইৰ ডাঙৰ ভনীয়েকৰ নাম তাই জন্ম লাভ কৰা সেই ঠাইৰ নামৰ সৈতে তাইৰ ডাঙৰ ভনীয়েকৰ নাম ৰাখিছিল। ফ্ল'ৰেন্স ইজ ফেমাছ ফৰ হাৰ নাৰ্ছিং ৱৰ্ক ডুৰিং দ্য ক্ৰিমিন ৱাৰ 1853 to 56, যে সেই ফ্ল'ৰেন্স নামৰ তিৰোতাজনী কিহৰ কাৰণে বিখ্যাত আছিল? তাই শুশ্ৰূষা সেৱা শুশ্ৰূষা কৰাৰ কাৰণে মানুহক শুশ্ৰূষা কৰিছিল, সেৱা কৰিছিল। নাৰ্ছিং ৱৰ্কৰ কাৰণে তাই ফেমাছ আছিল আৰু তেতিয়া এই ক্ৰিমিন যুদ্ধৰ সময়ত তাই নাৰ্ছিং ৱৰ্কৰ কাৰণে তাই ফেমাছ আছিল বুলি কৈছে। তাৰপিছত চোৱা ফ্ল'ৰেন্সেছ ফাদাৰ উইলিয়াম নাইটিংগেল ৱাজ এ ৱেলডি লেণ্ড অ'নাৰ, যে ফ্ল'ৰেন্সৰ দেউতাক উইলিয়াম নাইটিংগেল এজন ধনী চহকী মাটিৰ গৰাকী আছিল। she was brought up in Derbyshire and Hampshire, যে তাই ক'ত ডাঙৰ দীঘল হৈছিল? ডাৰ্বিশ্বায়াৰ দেশ আৰু হেম্পশ্বায়াৰ দেশত তাই ডাঙৰ দীঘল হৈছিল। ফ্ল'ৰেন্স spent her summer in Derbyshire and winter in Hampshire, যে তাই ক'ত তাইৰ সময় অতিবাহিত কৰিছিল? যে গ্ৰীষ্মকালীন সময়খিনি তাই ডাৰ্বিশ্বায়াৰ দেশত আৰু শীতকালীন সময়ছোৱাখিনি তাই ক'ত পাৰ কৰিছিল? হেম্পশ্বায়াৰ দেশত পাৰ কৰিছিল। Florence Nightingale's father taught her and her sister a variety of subjects ranging from science and mathematics to history and philosophy, যে ফ্ল'ৰেন্স নাইটিংগেলৰ দেউতাকে তাইক আৰু তাইৰ ভনীয়েকক বিভিন্ন বিষয়ৰ পৰা আদি কৰি বিভিন্ন প্ৰকাৰৰ ছাবজেক্ট কি কৰিছিল? পঢ়াইছিল। যেনেকুৱা বিজ্ঞানৰ পৰা আৰম্ভ কৰি গণিতৰ পৰা হিষ্ট্ৰীলৈকে, ইতিহাসলৈকে আৰু সেই ফিলচফিৰ তৰ্ক বিজ্ঞানত শিক্ষা দিছিল। As she grew up, she developed an interest in helping others. তাই লাহে লাহে কি হৈছিল? বয়স তাইৰ বাঢ়িছিল আৰু তাই ডাঙৰ দীঘল হৈছিল আৰু তাই আগ্ৰহী হৈছিল। কিহৰ প্ৰতি আগ্ৰহী হৈছিল? an interest in helping others, যে বেলেগক সহায় কৰিবলৈ তাই আগ্ৰহী হৈছিল। যিমানে ডাঙৰ দীঘল হৈছিল তাই সিমানে বেলেগক সহায় কৰিবলৈ আগ্ৰহী হৈছিল। At the age of 17, she believed that she was called into service by God to do something for the helpless and
miserable. তাই নিজকে বিশ্বাস কৰিছিল কিমান বছৰ বয়সত যেতিয়া তাইৰ বয়স 17 বছৰ হৈছিল তেতিয়া তাই নিজকে বিশ্বাস কৰিছিল যে ভগৱানে চাগে তাইক বেলেগক সহায় কৰিবলৈ বেলেগক মানে কেনেকুৱা দৰিদ্ৰ বা নিসহায় যিসকল ব্যক্তি আছিল দুখীয়া যিসকল ব্যক্তি আছিল সেই সকল ব্যক্তিসকলক সহায় কৰিবলৈ চাগে ভগৱানে তাইক দিছে তেনেকুৱা তাই বিশ্বাস কৰিছিল At first her parents refused to allow her to become a nurse but at last her father gave him permission যে পোন প্ৰথমবাৰৰ বাবে তাইৰ প্যাৰেন্টসে তাইক অস্বীকাৰ কৰিছিল মানে পারমিশন দিয়া নাছিল টু বিকাম এ নার্স যে এই নার্স হবলৈ তাইৰ প্যাৰেন্টসে প্ৰথমতে অস্বীকাৰ কৰিছিল পারমিশন দিয়া নাছিল বাট এট লাষ্ট হার ফাদার গেভ হিজ পারমিশন তাৰ পিছত অবয়হত তাইৰ দেউতাকে তাইক পারমিশন দিছিল Then Florence went to Germany to undergo training and become a nurse in 1851 তেতিয়া তাই কি কৰিছিল যেতিয়া পারমিশন দিছিল তাইৰ দেউতাকে তেতিয়া তাই ফ্লোরেন্সে জার্মানীলৈ গৈছিল কিয় আন্ডাৰগো ট্ৰেইনিং যে প্ৰশিক্ষণ লবলৈ তাই জার্মানীলৈ গৈছিল আৰু 1851 চনত তাই নার্স হিচাপে থিয় দিছিল তাই নার্স হৈছিল তাৰ পিছত চোৱা after 2 years she became the superintendent of the hospital for gentle women in London in 1853 যে তাত ঠিক নার্স হোৱা ঠিক 2 বছৰ পিছতে মানে 1851 চনত তাই নার্স হৈছিল আৰু 1853 চনত মানে 2 বছৰ পিছতে তাই নার্স হোৱাৰ পিছত এই জেন্টল ওমেন ইন লণ্ডনত থকা ভদ্ৰ মহিলা নামৰ হস্পিটেলখনৰ তাই অধীক্ষক হৈছিল তাৰ পিছত চোৱা ইন 1853 the Crimean War broke out যে 1853 চনত ক্রিমিয়ান যুদ্ধ আৰম্ভ হৈছিল সেই তেতিয়া 1853 চনত যেতিয়া তাই জেন্টল ওমেন লণ্ডনত থকা ভদ্ৰ মহিলা নামৰ হস্পিটেলখনৰ অধীক্ষক হৈছিল তেতিয়া কি হৈছিল ক্রিমিয়ান ওয়ার মানে ক্রিমিয়ান যুদ্ধ আৰম্ভ হৈছিল তাৰ পিছত চোৱা Florence was asked to go to Turkey to manage the nursing of British soldiers wounded in the Crimean War. যে ক্রিমিয়ান যুদ্ধত আঘাতপ্ৰাপ্ত হোৱা ব্ৰিটিছ সৈনিকসকলক মেনেজ কৰিবলৈ পৰিচালনা কৰিবলৈ তাইক তুৰ্কী যাবলৈ কোৱা হৈছিল She traveled to Scutari to help the wounded soldiers. যে তাই কলৈ ভ্ৰমণ কৰিছিল স্কুটারি এখন ঠাইৰ নাম স্কুটারি তাই ভ্ৰমণ কৰিছিল টু হেল্প দ্য wounded soldiers সেই আঘাতপ্ৰাপ্ত সৈনিকসকলক সহায় কৰিবলৈ তাই তাত ভ্ৰমণ কৰিছিল She was very sad to see the poor condition of that hospital যে সেই হস্পিটেলৰ দুৰ্ভগীয় অৱস্থা দেখি তাই বহুত দুখ পাইছিল The wounded soldiers were sleeping in overcrowded and dirty rooms তাই যেতিয়া দেখিছিল এই দুৰ্ভগীয় হস্পিটেলখনৰ অৱস্থা তেতিয়া তাই বহুত দুখ পাইছিল কিয়নো the wounded soldiers were sleeping in overcrowded and dirty rooms যে সেই আঘাতপ্ৰাপ্ত সৈনিকসকল এটা লেতেৰা ৰুমত আৰু overcrowded মানে কি মানুহৰে ভৰপুৰ বা মানুহৰে ঠেহ খাই পৰি থকা তেনেকুৱা ৰুমত সিহঁতে শুই থকা দেখিছিল সিহঁতে শুই আছিল They did not have blankets and decent food যে সিহঁতৰ কি নাছিল যে কোনো ব্ল্যাঙ্কেটস বা কম্বল নাছিল আৰু ডিসেন্ট ফুড সিহঁতৰ যিখিনি দৰকাৰী বা তেনেকুৱা খাদ্য সিহঁতৰ উপযুক্ত খাদ্য নাছিল ডিজিজেস such as typhus cholera and dysentery spread among the soldiers যে হি আঘাতপ্ৰাপ্ত সৈনিকসকলৰ মাজত কি বেমাৰ দেখা দিছিল বা কি বেমাৰ বিয়পি পৰিছিল টাইফুছ কলেৰা ডিসেন্ট্রি তেনেকুৱা বিভিন্ন ৰোগে হিহঁতৰ মাজত ৰোগবিলাক বিয়পি পৰিছিল many of them died of infection and diseases যে হিহঁতৰ বেছিভাগেই বহুতে মৃত্যুবৰণ কৰিছিল যে সেই ইনফেকশন সেই বেমাৰৰ ইনফেকশনত আৰু সেই বেমাৰবোৰত হিহঁতৰ বহুতে মৃত্যুবৰণ কৰিছিল তাৰ পিছত চোৱা Florence and her nurses set up a kitchen and dug latrines for sanitation. তাৰ পিছত ফ্লোরেন্সে আৰু তাইৰ সহকৰ্মী বিলাকে সেট আপ কৰিছিল স্থাপন কৰিছিল এক কিচেন এটা পাকঘৰ কিয়নো যাতে হিহঁতে ভালকে খাদ্য
খাদ্যবিলাক পায় সেইকাৰণে এটা কিটচেন ৰান্ধনী ঘৰ এটা নিৰ্মাণ কৰিছিল এণ্ড ডাক আৰু খান্দিছিল লেট্ৰিনছ ফৰ চেনিটেশ্যন আৰু সিহঁতৰ স্বাস্থ্য উন্নতিৰ কাৰণে এটা শৌচালয় খান্দিছিল দে আস্কড ফৰ হেল্প ফ্ৰম সিহঁতে আৰু সুধিছিল হেল্প বিচাৰিছিল কাৰ পৰা হেল্প ফ্ৰম দ্য ৱেভছ অফ দ্য ৱণ্ডেড চ'লজাৰ্ছ যে সেই আঘাতপ্ৰাপ্ত সৈনিকসকলৰ বোৱাৰীসকলৰ পৰা ৱাইফছসকলৰ পৰা পত্নীসকলৰ পৰা সহায় বিচাৰিছিল they become able to take good care of the soldiers and the death rate of the soldiers dropped তেতিয়া সিহঁতে কি কৰিছিল সক্ষম হৈছিল যে এই আঘাতপ্ৰাপ্ত সৈনিকসকলৰ কেয়াৰ ল'বলৈ সিহঁতে মজবুত হৈছিল মানে সক্ষম হৈছিল যে হয় আমি কেয়াৰ ল'ব পাৰিম তেনেকুৱা কেয়াৰ ল'ব পৰাকৈ সিহঁতে সক্ষম হৈছিল আৰু তাৰ পিছৰ পৰাই সেই মৃত্যুৰ হাৰ ক্ৰমান্বয়ে কমিছিল ড্ৰপ হৈছিল Florence often visited the soldiers at night when they were asleep. এই ফ্লোরেন্সে কি করেছিল মাঝে সময়ে প্রায় ভিজিট দ্য সোলজার্স এট নাইট সিহঁতৰ ওচৰলৈ গৈছিল লগ কৰিব গৈছিল when they were asleep যেতিয়া সিহঁতে টোপনি গৈছিল She carried a lamp as she walked the halls of the battlefield hospital. তাই যেতিয়া যুদ্ধপথাৰৰ হস্পিটেললৈ গৈছিল তেতিয়া তাই এটা লেম্প কঢ়িয়াই লৈ গৈছিল এটা লেম্প কঢ়িয়াই লৈ গৈ তেওঁ ক'ত গৈছিল সেই যুদ্ধপথাৰৰ হস্পিটেললৈ গৈছিল so she was referred to as the lady with the lamp আৰু সেই কাৰণে তেতিয়াৰ পৰাই তাইক কি হিচাপে উল্লেখ কৰা হৈছিল the lady with the lamp যে লেম্পৰ এগৰাকী নাৰী বুলি লেম্পৰ নাৰী বুলি তাইক আখ্যা দিয়া হৈছিল thus she became a true hero to the soldiers and everyone back home in England তেনেকৈয়ে তাই এগৰাকী ডাঙৰ তথা মহৎ সৈনিকৰ যোদ্ধা হিচাপে পৰিগণিত হৈছিল and everyone back home in England আৰু সকলোৱে সিহঁতৰ ঘৰলৈ উভতিছিল ক'ত ইংলেণ্ডত ইংলেণ্ডত সকলোৱে ঘৰলৈ উভতিছিল on 13 August 1910 at the age of 90 যে 90 বছৰ বয়সত কিমান চনত 1910 চনত 13 আগষ্টৰ দিনাখন 90 বছৰ বয়সত ফ্লোরেন্স নাইটিঙ্গেল ডাইড এট মেফেয়াৰ লণ্ডন যে লণ্ডনৰ মেফেয়াৰত 90 বছৰ বয়সত 1910 চনৰ 13 আগষ্ট তাৰিখে ফ্লোরেন্স নাইটিঙ্গেলে মৃত্যুবৰণ কৰিছিল আশা কৰো তোমালোক সকলোৱে ভিডিঅটো বুজি পাইছা যদি কাৰোবাৰ কিবা অসুবিধা হয় তোমালোকে কমেন্ট বক্সত জনাবা মই তোমালোক সেইখিনি আকৌ বুজাই দিম এতিয়া তোমালোক এইটো চেপ্টাৰৰ ভিতৰত চাবা ৰিমেম্বাৰ দ্য ৱৰ্ডছ প্লাস পাঠৰ ভিতৰত যিবিলাক টাফ ৱৰ্ডছ আছে সেইবিলাক মই তোমালোক এতিয়া মিনিং বিলাক দিম আশা কৰো সকলোৱে বুজি পাইছা কিবা অসুবিধা হলে তলত কমেন্ট বক্সত জনাবা আৰু যিসকলে মোৰ চেনেলটোত নতুন আছা প্লিজ সাবস্ক্ৰাইব দ্য চেনেল এণ্ড প্ৰেছ দ্য বেল আইকন